হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত মানে ব্লগবিলাক লৈ আহোঁ চব ভিডিঅ'টো এনেই আপলোড কৰি থাকোঁ তো চব ভিডিঅ' আপোনালোকে বহুত ছাপোৰ্ট কৰে মোক ভাল লাগে তো আপোনালোকে এই লং ভিডিঅ' বা ব্লগ ভিডিঅ'বিলাকতো মানে মোক ছাপোৰ্ট কৰিব তো বহুত বেছি ভাল লাগিব আৰু মই আজি ক'ত আছোঁ মই আছোঁ আপোনালোকে দেখা ঠাইখিনিত তো আপোনালোকে এই ঠাইখিনি দেখাই থাকে বেছিভাগ ভিডিঅ'ত দেখি থাকে তো বাৰু ক'ত আহিছোঁ কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ তো মই আহিছোঁ মানে কিয় কৈ আছোঁ আপোনালোকক ব্লগ চাই মানে গাইছ পানী মানে কমাই নাই আমাৰ ইয়াত চাওকচোন এতিয়াও আছে পানী তো গাইছ ৰ'ব আপোনালোকে ক'ত গ'লে আৰু মোৰ এই যে অৱস্থা হৈ আছে আপোনালোকে ভাবিছে কি কৰি আছে মই আছোঁ বৰ্তমান ইয়াত মাছ মাৰি গাইছ আপোনালোকে চাওক মাছ গাইছ মাছ মাৰিবলৈ আহিছোঁ দেই গাইছ এইপিনে এটা পানী আহি আছে এইপিনে এটা আপোনালোকক আগতে এটা মাছৰ ভিডিঅ' দিছোঁ আৰু মাছ বুলি নহয় আমাৰ ট্ৰেডিশ্যনেলি এছামিছ মানে অসমীয়া ঘৰুৱা ভাষাত ক'ব গ'লে ঢেকীয়া শাক বুলি কয় ঢেকীয়া আৰু এইটোকো তুলিব আহিছোঁ আৰু তাৰ সেই মোনাখন যে দেখিছে এই মোনাখনত গাইছ কচু শাক আছে কচু তো চাই থাকক আৰু গাইছ অৱশেষত ফাইনেলি ইভিনিং টাইমত ঘৰৰ পৰা গাঁৱৰ পৰা থৈ পিনে ওলাই আহিলোঁ সেই জেগাটোলৈ মানে সেই জেগাটো আপোনালোকে গমেই পায় আৰু সেই জেগাটো হ'ল মাছ মাৰা ঠাইলৈ তো আপোনালোকে চাওক বৰ্তমান মানুহে কঠীয়া তুলি আছে কাৰণ এতিয়া কঠীয়া ৰুবৰ সময় হ'ল মানে গাইছ বৰ্তমান হৈছে ইভিনিং টাইম আৰু ইভিনিং টাইমত মানে অকণমান মানে জালটো পাইছোঁ যে চাবোন যাম বুলি ভাবিছোঁ তো গাইছ ব্লগ চাই থাকক আপোনালোকে